নমস্কাৰ সকলো বন্ধু বান্ধৱীকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে খাচী মাংস আনিছিলে, কালি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে খাচী মাংস মাজতে খাবলৈ এৰিয়ে দিছিলোঁ, মানে ইমান বেয়া মাংস দি পঠিয়াইছিলে বেপাৰীয়ে। আৰু এতিয়া আজি ভাল মাংস বুলি কোৱাৰ কাৰণে এয়া মানুহজনে আনিলে আৰু এয়া কুকাৰতে বনালে। এয়া দেখিছেনে, বহুত ধুনীয়া হৈছিলে খাবলৈ, মানে বহুত টেষ্টি হৈছিলে আৰু সকলোখিনি জোখত মিলিছিলে আৰু জুলীয়াকৈ বনাইছোঁ অলপ, যিহেতু জোলকণে বিশেষকৈ খাচী মাংস খাব লাগে সেইবুলি। আৰু এইফালে এনেকৈ ধুনীয়াকৈ খাই বৈ আকৌ এয়া দেওবাৰৰ কামবোৰ আৰম্ভ হ'লে। এয়া ঘৰৰে শাক কিবাকিবি কাটি আছোঁ আৰু ভাত খোৱা শাক খোৱা ভিডিঅ' এইবোৰেই বনাওঁ, যিহেতু ঘৰত থকা সময়কণ যিহেতু বেছিকৈ পাকঘৰতে ব্যস্ত থাকোঁ। দোকানত থাকিলে বাৰু দোকানৰ কাম কৰোঁ। এনেকৈ এয়া শাক চাক কুটাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। নিজৰ সন্মানটো ৰাখি, বেয়া কথা নকৈ, বেয়া কাপোৰ নিপিন্ধি সদায় ভালকৈ ভিডিঅ' বনাই যাব লাগে, নহয় জানো? সেইটোৱে আৰু সেইটোত একো বেয়া বুলি মই নাভাবোঁ। ভিডিঅ' বনালোঁ বুলিয়ে যে বেয়া হ'ব সেইটো কথা নহয় জানো? আৰু এইফালে কালিৰে শাকো অলপ আছে আৰু এইফালে বেঙেনা ফ্ৰাই কৰিছোঁ আৰু ঘৰৰে অথনি কাটি আছিলোঁ যে সেয়া শাকো মিক্সকৈ ভাজি এখন বনাইছোঁ। আজি এনেকৈয়ে চলাই দিম বুলি ভাবিছোঁ। আৰু তাৰপিছতে আকৌ এইফালে চাউল অলপো চালি আছিলোঁ, মানে ঘৰত যিহেতু নেথাকোঁ, মানে দেওবাৰ দিনটোতে বেছিকৈ কামবোৰ উলিয়াই লোৱা হয়। আকৌ চাউলো চালি লৈছোঁ অলপ আৰু সকলোবিলাক কৰি আজৰি হৈ এয়া ধুনীয়াকৈ গা মূৰ ধুই, আকৌ ৰাতিপুৱা ধুইছিলোঁ যদিও আকৌ নামঘৰলৈ যাবলৈ বুলি আকৌ এবাৰ গা পা ধুই এয়া ধুনীয়াকৈ নামঘৰলৈ বুলি ওলাই ল'লোঁ আৰু আহি এয়া নামঘৰ পালোঁহি। আৰু নামঘৰত এয়া হৰিনাম লোৱা হৈছে। পিছতে বহিছোঁ, নাম অকণমান হাত থাপৰি বজাই হ'লেও সহযোগ কৰিছোঁ, যদিও হৰিনাম দিব নাজানো, নহয় জানো? এনেকৈয়ে সমাজৰ লগত মিলিজুলি থাকিব লাগিব। সকলো ভালে থাকক তাকে আশা কৰোঁ, নহয় জানো? সকলো ভালে থাকক। যিহে ঘটনাবোৰ শুনিছোঁ কিবাই লগা হৈছে আজিকালি। আৰু এইফালে শেষত সকলোৱে লাইন পাতিছে আৰু মাহ প্ৰসাদ খাবলৈ। এনেকৈ আমি মাহ প্ৰসাদ খাই ঘৰলৈ উভতিলোঁ। আজি ভিডিঅ'টো ইমান